Hello friends, good afternoon. এয়া হৈছে পনীৰ, এয়া আছে 200 গ্ৰাম পনীৰ। এইখিনি ধুনীয়াকৈ বনাম। তাৰ কাৰণে আলু কাটি লৈছোঁ, এয়া সৰু সৰুকৈ আলু কাটি লৈছোঁ। আৰু তাৰ কাৰণে এয়া গ্ৰীণ মটৰ ধুনীয়াকৈ কেলাই ল'লোঁ। আৰু এইখিনি ধুনীয়াকৈ বনাম টেষ্টিকৈ। কোনে কোনে পনীৰ মটৰ খাই ভাল পায়, মটৰ পনীৰ খাই ভাল পায় কমেণ্ট কৰিব। মটৰ পনীৰ চব্জিটো বহুত বেছি টেষ্টি হয়নে? আৰু জনাবচোন কোনে কোনে খাই ভাল পায়। আৰু এইখিনি ধুনীয়াকৈ মই একদম ধুনীয়াকৈ পিচ কৰি এতিয়া ধুনীয়াকৈ কাটি ল'ম পনীৰখিনি। যিমান ধুনীয়াকৈ কাটিব নাই ইমান ধুনীয়া হয় পনীৰকেইটা। তাৰপৰা বলক তেতিয়াহ'লে এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ। ধুনীয়াকৈ পনীৰখিনি ভজা হৈ গ'ল, একদম ৰঙাকৈ ভাজিছোঁ দেই। আৰু এইফালে পিঁয়াজ দি কেনে মটৰ আৰু আলুখিনি দি দিলোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মছলা চছলাবোৰ দি দিওঁ। তাৰপিছত শেষত অকণ পানী দি পেলাই পূৰা পনীৰখিনি এৰি দিলে আমাৰ মটৰ পনীৰ চব্জি ৰেডি হৈ যাব। আমাৰ মটৰ পনীৰ পূৰা ৰেডি হৈ গ'ল। দেখিছে ধুনীয়া হৈছে, কালাৰটো দেখিছে। মটৰ পনীৰ এয়া ৰেডি হৈ গ'ল। গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এয়া দেখিছে নহয়, ইফালে মটৰ পনীৰ এয়া ৰেডি হৈ গ'ল। আৰু ইফালে বনাই আছোঁ কৰ্দৈ টক। এয়া কৰ্দৈ, ঘৰৰ কৰ্দৈ। এই বছৰৰ 3টাই ফলিছিল, মানুহ শুনিলে হাঁহিব। আৰু এতিয়া টক বনাম আৰু মটৰ পনীৰ আৰু মিক্স আছে ভেজিটেবল এখন বনাইছোঁ। এয়া মিক্স ভেজিটেবল। এয়া হৈছে আজি আমাৰ দুপৰীয়া। আৰু সেয়া কৰ্দৈ টক বনাই আছোঁ পূৰা ধুনীয়াকৈ। আৰু এতিয়া দিম এয়া কিচমিচ। ফ্ৰেণ্ডছ, গুড আফটাৰনুন। এয়া দেখিছে মটৰ পনীৰ আমাৰ ৰেডি হৈ গ'ল। এয়া চাওকচোন কি ধুনীয়া কালাৰ আহিছে, দেখিছে? এয়া হৈছে আমাৰ মটৰ পনীৰ চব্জি। আজি মটৰ পনীৰ লগত আজি দুপৰীয়াৰ সাজ। আৰু কোনে কোনে মটৰ চব্জি খাই ভাল পায় কমেণ্ট কৰি জনাব। আৰু সকলোকে শুভ দুপৰীয়া জ্ঞাপন কৰিলোঁ। বাই বাই, চি ইউ, টেক কেয়াৰ, বাই।